নমস্কাৰ। আজি মই আলু পৰঠা বনাবলৈ লৈছোঁ। এয়া জোখমতে আটা লৈ লৈছোঁ আৰু এচিকুট নিমখ দি দিছোঁ আৰু এচিকুট চেনি দি দিছোঁ। এতিয়া এইখিনি অলপ অলপকৈ পানী দি ভালদৰে মঠি ল'ম। দহ মিনিটমান এনেদৰে ভালদৰে মঠি লোৱাৰ পিছত ইয়াক ঢাকনি লগাই আধা ঘণ্টাৰ বাবে ৰাখি দিছোঁ। এয়া মই 3টা মিডিয়াম সাইজৰ আলু কুকাৰত 3টা চিটি মাৰি বইল কৰি লৈছিলোঁ। এটা পিঁয়াজ লৈছোঁ, এটা কেঁচা জলকীয়া, এটা শুকান জলকীয়া আৰু 2 খিলা মান ধনিয়াৰ পাত। মান ধনিয়াৰ পাতটো অপশ্যনেল হয়। এতিয়া আটাইখিনি ভালদৰে পিটিকি ল'ব লাগিব। ইয়াত নিমখ দি ল'ব জোখমতে আৰু ইয়াত আপোনালোকে ধনিয়া গুড়ি, জিৰা গুড়ি আৰু জলকীয়া গুড়িও এড কৰি দিব পাৰে। কিন্তু মই মোৰ ল'ৰাটোৰ বাবে বনাইছোঁ কাৰণে ইয়াত কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই। এয়া আধা ঘণ্টা হৈ গৈছে। এতিয়া মই এই আটাখিনিৰ পৰা 4টা ডো বনাম। এতিয়া মই ডোকেইটা এটা এটা কৰি শুকান আটা লৈ এনেদৰে বেলি ল'ম। বহুত বেছি বেলিব নালাগে। এখন লুচিৰ সমানকৈ এনেদৰে এয়া প্ৰথমতে মই দুখন বেলি ল'ম। এইদৰে আনফালে মই গেছটো অন কৰি দিছোঁ। পেনখন এয়া এনেদৰে বেলি লোৱাৰ পিছত তাত ষ্টাফিংখিনি দি দিব। এনেদৰে এতিয়া এইখন ৰুটি ইয়াৰ ওপৰত এনেদৰে লগাই দিব। এয়া মুড়িকেইটা ভালদৰে জইন কৰাই দিব। এনেদৰে এতিয়া অকণমান হাতেৰে বহলাই দিব। এতিয়া তাত শুকান আটা ছটিয়াই লৈ লাহে এয়া আমাৰ পৰঠাখন বেলা হৈ গৈছে। এতিয়া মই পেনখনত ৰিফাইন দি দিছোঁ আৰু এচামুচ বাটাৰ দি দিছোঁ। বাটাৰটো অপশ্যনেল হয় আৰু আপোনালোকে যদি তেল কম খাব বিচাৰে তেলটো কমকৈ দিব পাৰে, কোনো কথা নাই। এতিয়া মই দি দিছোঁ পৰঠাখন। গেছটো ল' মিডিয়াম ফ্লেমত ৰাখিব। ভিতৰৰ পৰা বস্তুটো সিজিব লাগিব যে। এয়া প্ৰায় 3 মিনিটমান হৈ যোৱাৰ পিছত পৰঠাখন এনেকৈ ওলটাই দিছোঁ।
গেছটো চিমত ৰাখিব। এয়া আমাৰ পৰঠা ৰেডি। আপোনালোকে ট্ৰাই কৰি চাব পাৰে, খুবেই হেল্ডি হয়।